নমস্কাৰ মই কমলাই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে মোৰ ফালৰ পৰা আপোনালোকক সকলোকে নৱবৰ্ষৰ হিয়া পৰা শুভেচ্ছা জনালো আৰু তুমিও কৈ দিয়া কিবা নৱবৰ্ষৰ শুভেচ্ছা থাকিল সকলোকে তো আজি 1 তাৰিখ বুলি আমি মন্দিৰত গৈ আছো সেৱা এটা লৈ আহো আৰু আমি গৈ আছো এতিয়া নৱগ্ৰহ মন্দিৰ আৰু গৈ দেখাই আছো তাত কেনেকুৱা কি শুনামতে বা জনামতে ভিৰ হয় আজিৰ দিনটো সবে আহে সেৱা এটা কৰিব কাৰণে তো আমিও গৈ আছো আৰু দেখুৱাই থাকিম আপোনালোকক চাই থাকিম আমাৰ দেৰিও হ'ল আমি সোমাইছো এতিয়া মন্দিৰৰ ৰাস্তাটোৰে উলাওতে আমাৰ ঘৰৰ পৰা 11টা বাজিছিল অলপ সোনকালে আহিব লাগিছিল কিন্তু চাও কি হয় এতিয়া গৈ আছো পালো গাড়ী পাৰ্কিঙৰ বহুত অসুবিধা কাৰণ বহুতখিনি ভিৰ ভাৰ হৈছে এতিয়া আমি যাম ওপৰলৈ ইয়াতে থবা নেকি চেণ্ডেলযোৰ থৈ দিওঁ নেকি থৈ দিওঁ এদিগিটো খোলা এতিয়া আমি ওপৰলৈ যাওঁ অকণমান তলত ৰাখিছোঁ গাড়ীখন কোৱা কিবা কোৱা দেখিব পাৰিছে ইমান ভিৰ হৈছে আৰু আহিবই যিহেতুকে নৱবৰ্ষৰ প্ৰথম দিন সকলোৱে মন্দিৰৰ সেৱা এটা কৰিবলৈ আহে আজি দুটা দিবা কিয় দুটা নালাগে তোমাক কি বস্তু বেলেগ বেলেগকে কাঢ়ি ল'বা নেকি এখনতে লৈ লওঁ বেলেগকে ল'বা তোমাৰ মতেইতো কৰিম দেৱলীনা আহিছিলে ইয়াত দেখিছেনে নহয় ইনষ্টাগ্ৰামত দিছিলে নেকি আমি পূজা চূজা কৰি ওলালো ইমান ভিৰ আছিলে ভিতৰত কোনো মতে মানে পাৰিছো আৰু দেখিব পাৰিছে সবে বাহিৰতে কৰিছে কাৰণ ভিতৰত সোমাব ইমান এটা ঠাই নাই আমাৰ এতিয়া পূজা দি দিয়া কিবাকে কৰিলো আৰু পূজাটো বহুত বেছি মানুহ ভিৰ বেলেগ দিনতকৈ আজি বহুত বেছি ভিৰ এতিয়া আমি ঘৰত যাওঁ আৰু যাওঁতে কিবা এটা খাই যাম আমি ভোক লাগিছে আৰু দেৰিও হৈ গৈছে বহুত এতিয়া আমি ঘৰ যাব ওলাইছোঁ ঘৰ নাযাওঁ ক'ৰবাত ফুৰাব নিব বোলে চাওঁ ক'ত লৈ যায় আৰু নাই তাৰে আগতে খাই ল'ম হয়নে কিবা এটা খাই লওঁ ভোক লাগিছে আৰু বহুত দেৰিও হৈ গৈছে তো গৈ থাকোঁ আমি
যাওঁ আমি ফুৰিবলৈ। মোৰ বেগটো ক'ত থলা? তো আমি এতিয়া সোমাইছোঁ দি ধাবাত, কিবা এটা খাই লওঁ যিহেতুকে ভোক লাগিছে, ৰাতিপুৱাৰ পৰা তেনেকৈ একো খোৱা হোৱা নাই। তো খাই লৈ আমি ওলাই যাম, কিবা এটা খাম আৰু যিকোনো কিবা এটা হ'লেই হ'ল আৰু। চ' আমি এনেকৈ অকণমান ঘূৰিলোঁ ৰাস্তাত আৰু ফটো উঠিলোঁ, খুব ভাল লাগিল। যিহেতু 1 জানুৱাৰী আছিলে, বহুত ভিৰ আছিলে, মানে পিকনিক খোৱা বাছ বা এনেকুৱা গাড়ী বহুত বেছি জাম হৈ গৈছিলে। তো সেইকাৰণে আমি বেছি দেৰি নকৰি ঘৰলৈ গুচি আহিলোঁ। আৰু এইখিনি আছিলে মোৰ আজিৰ ভিডিঅ'। কেনেকুৱা লাগিলে জনাব, আৰু যদি মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, লগতে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।